এয়া আমাৰ এইবাৰ আমি টেঙানীত বিশেষকৈ নিকৰি গাঁৱত আমাৰ জিলা ভিত্তিত আলি আই লৃগাং আমি উলহ মালহেৰে পালন কৰিবলৈ আমি সকলোৱেই আৰম্ভ কৰিছোঁ। এয়া আমাৰ আপং বনোৱা পৰ্ব। সকলো গাঁৱৰ আমাৰ মিচিং মহিলাসকলে পৌৰ আপং, এয়া আমাৰ পৌৰ আপং বুলি কয়। চাইমদ বুলি ক'লে এটা বিশেষত্ব হ'ব, আমাৰ পৌৰ আপং বুলি কোৱা হয়। এই পৌৰ আপং আজিৰ পৰা আমাৰ বনোৱা পৰ্ব আৰম্ভ কৰিছে আমাৰ গাঁৱৰ মহিলাসকলে। সকলোৱে একতাৰে ওলাই আহিছে দলে বলে। এয়াই হ'ল ৰাইজৰ নাও বামতো চলে, এয়াই আমাৰ প্ৰমাণ হৈছে। সকলো ৰাইজে ওলাই আহিছে, এই আপং বনাইছে। এয়া হ'ল নগিন আপং, এয়া নগিন আপং, নগিন আপং। এইবোৰ সকলোৱে মহিলাই আহি নগিন আপং বনাইছে। এইটো হ'ব পৌৰ আপং। ইমান সুন্দৰ, বা কি মজা। আমাৰ আলি আই লৃগাঙৰ বিষয়ে কিবা কওকচোন। হয়, নমস্কাৰ। এইটোৱে আলি আই লৃগাং, যিটো আলি আই লৃগাঙৰ লগত মিচিং জনগোষ্ঠীয় লোকসকলৰ আৱেগ জড়িত আছে। মই সেইটো আলি আই লৃগাঙৰে কথা ক'ব বিচাৰিছোঁ, যিটো আলি আই লৃগাং মিচিং জনগোষ্ঠীয় লোকসকলে পূৰ্বপুৰুষৰ পৰা উদযাপন কৰি আহিছে। মই সেইটো আলি আই লৃগাঙৰ কথাই ক'ব বিচাৰিছোঁ, যিটো আলি আই লৃগাং উৎসৱটোত আৱেগ জড়িত আছে। পূৰ্বপুৰুষৰ পৰা উদযাপন কৰি অহা এটা জনপ্ৰিয় উৎসৱ। এই উৎসৱটো মিচিং জনগোষ্ঠীয় লোকৰ যিটো উৎসৱ, এই উৎসৱটোক লনুজ পেগু ডাঙৰীয়াই ৰাষ্ট্ৰীয় বন্ধ হিচাপে, চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা নাছিল। গতিকে এইটো মঞ্চৰ পৰাই মই সমূহ মিচিংবাসী ৰাইজক মই এটা কথা ব্যক্ত কৰিব বিচাৰোঁ, সকলোৱে একত্ৰিত হৈ আহক। মিচিং মানুহৰ লগত যিটো আৱেগ, মিচিং মানুহৰ যিটো একত্ৰিত মনোভাৱ, এই গোটেইখিনি একতাৰ মনোভাৱেৰে সকলোৱে ওলাই আহি যিটো আলি আই লৃগাং, এই আলি আই লৃগাং উৎসৱটি চৰকাৰী বন্ধ ঘোষণাৰ প্ৰতিবাদত চিন্তা চৰ্চা কৰে যেন। অ'কে, ধন্যবাদ ধন্যবাদ। এনেদৰে আজি আমাৰ সকলো উদযাপন সমিতি তথা আমাৰ স্থানীয় ৰাইজে মিলি সকলোৱে আজি লাইভ স্থাপন কৰা হৈছে। সকলো ডেকা গাভৰু গাঁৱৰ মহিলাসকলে আহি এনেদৰে গুমৰাহ সন্মান কৰা হৈছে লাইভ স্থাপনস্থলীত। অতি আনন্দমুখৰ পৰিৱেশ, উলহ মালহৰ এক পৰিৱেশ সৃষ্টি হৈছে আজি নিকৰি গাঁৱত ৰাজহুৱা খেলপথাৰত। গোলাঘাটবাসী তথা আমাৰ সৰু সৰু পথাৰ আৰু আমাৰ টেঙাৰীবাসী আমাৰ তৰফৰ পৰা সকলো দলেবলৈ আমাৰ অহা 14 ফেব্ৰুৱাৰীত যি আমাৰ আলি আই লৃগাং কাৰ্যসূচী হ'ব, এই আলি আই লৃগাঙত আপোনালোকে সকলো সহযোগ কৰিব। আমাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ মং পামে ডাঙৰীয়া, তেখেতৰ হাতে আজি লাইভ স্থাপন কৰা হৈছে। ভাল লগা বিষয়। ককাই হাতে আনন্দৰে আমাৰ আলি আই লৃগাং আদৰি লৈছে। এয়া চলি আছে আপং বনোৱা পৰ্ব। এয়া হৈছে চাই আপং, পৌৰ আপং। মিচিংসকলে পৌৰ আপং বুলি কয়। পৌৰ আপঙৰ এয়া সকলোখিনি প্ৰস্তুতি আৰম্ভ হৈছে।
মুঠতে আনন্দমুখৰ এক পৰিৱেশ আমাৰ মিচিং জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংটো এনেদৰে পালন কৰিবৰ কাৰণে সকলোৱে দলে বোলে ওলাই আহি এনেদৰে পৰাপনো নগিন সকলোৱে আগ্ৰহ কৰিছে ইয়াৰ ঢোলৰ চাপৰত ঢোলৰ চেৱত আমাৰ আইতাসকলে শিকিব পৰা নাই অসমীয়া কাষতে তেওঁলোকে এনেদৰে নাচি ফূৰ্তি কৰিছে আহিব গোলাঘাটৰ স্থিত অহা 13 আৰু 14 ফেব্ৰুৱাৰী বিশেষকৈ 13 তাৰিখে মঙলবাৰে আমাৰ সকলোখিনি প্ৰস্তুতিৰ দিন হিচাপে আমি 13 তাৰিখে ধৰা হৈছে আৰু ফাগুনৰ প্ৰথম আমাৰ মহিলাসকলে এনেদৰে উলহ মালহ পৰিৱেশ সৃষ্টি হৈছে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।